তো নমস্কাৰ বন্ধুসকল, আজি মই আছোঁ ধুনীয়া এটা পৰিৱেশত ব্ৰহ্মপুত্ৰ নৈৰ বহৰীৰ বৰপেটাৰ বহৰীৰ ব্ৰহ্মপুত্ৰ নৈৰ কিনাৰত ধুনীয়া এজোপা আহঁত গছৰ তলত আমি আছোঁ। মোৰ লগত আছে গৌতম, তাৰপিছত আমাৰ জয়দীপ দা, তাৰপিছত আমাৰ কেমেৰাত আছে আমাৰ সুদূৰ যোৰহাটৰ পৰা আহিছে আমাৰ মাইনা দা, তাৰপিছত আমাৰ ঢোলত আছে যুগল। তো আমি আপোনালোকক এটা যুগলবন্দী ঢোল বাঁহী তালৰ এটা যুগলবন্দী আপোনালোকক শুনাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। তো বন্ধুসকল, শুনি কেনেকুৱা পালে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু
বন্ধুসকল এই বাঁহকেইডাল যে দিছে কিহৰ কাৰণে দিছে যিবিলাকে জানে হয়তো নিশ্চয় গম পাইছে কিন্তু যিবিলাকে নাজানে মই কৈ দিছোঁ এই গছজোপা যে আছে এই গছজোপা হৈছে আহঁত গছ আৰু আমি আহঁত গছৰ তলত আছোঁ আৰু এইখিনি ঠাই হৈছে আমাৰ বহৰী সত্ৰৰ নিচেই ওচৰত আৰু বহৰী সত্ৰখন এই গছজোপা যে আছে আহঁত গছজোপাই মানে ধৰি ৰাখি আছে আৰু সেইকাৰণে সেই বাঁহকেইডাল যে আপোনালোকে দেখিছিলে সেই বাঁহকেইডাল যাতে আমাক নদীয়ে খান্দিব নোৱাৰে তাৰ কাৰণে সেই বাঁহকেইডাল দিয়া হৈছে তো এতিয়া আমি আহক আকৌ বিহু উপভোগ কৰোঁ নীলাহানি বগা কাগজতে ৰাতি 12 বজাতে চিঠি লিখো তোমালে আপোনাৰ সাগৰতে আশাৰে উঠিলে মাজনী আজি জানানে তো ইয়াতে আমাৰ মাজত আছে ৰিকু চলিহা তাৰপিছত আমাৰ এয়া অবিনাশ দা তাৰপিছত মই চিনাকি কৰি দিছোঁ বিনীতা বাইদেউ বন্দিতা তাৰপিছত এই আৰু আগত আছে মই জুম কৰি দেখাই আছোঁ গোটেইবিলাক আমাৰ বিহুৱতী আছে তাৰপিছত এয়া পল্লৱী বা আছে এই হেৰি পিংকি বা আছে এয়া আমাৰ মাজত পিংকি বা আছে তো সুন্দৰভাৱে এটা বিহু নাম গাব বিহু নামটো আৰম্ভ কৰি দিয়া তুমি ঢোল বজালে মন কৰে সাত বিসাত বান্ধি লবা তোমাৰ দলৰ চাপৰত নাচিম নোহানি জালি এডালৰে কপৌ ফুল চেনাইটি হয় কি যে মোৰ তোমাৰ চকু জুৰি চেনাইটি হয় কি যে মোহনীয়া চাই নোচাই থাকিব ধন্যবাদ বন্ধুসকল মোৰ ভিডিঅ'বিলাক চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিবলৈ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈতো নাপাহৰিবলৈ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই